ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পোনপ্ৰথমে আপোনালোক সকলোকে কাতি বিহুৰ ওলগ জনাইছো। কাতি বিহুৰ বাবে আপোনালোকেতো যা যোগাৰ কৰিছে, পিঠা পনা বনাইছে নাই? হয়তো বহুতে এতিয়া পথাৰত চাকি দিবগৈ, ঘৰত চাকি দিব, পদূলিমুখত চাকি দিব, তুলসী তলত চাকি দিব, নহয় জানো? আমিও দিম। তাৰ আগতে মই আপোনালোকক পিঠা দুটামান বনাই দেখুৱাম বুলি ভাবিছো। আজি কাতি বিহু, সেয়েহে ভাবিলো পিঠা দুখনমান বনাওঁ। মই পিঠাৰ বাবে লৈছো নাৰিকল এটা ৰুকি ল'লো আৰু চাউল কেইটামান মিক্সিতে গুড়ি কৰি লৈছোঁ। এতিয়া মই বনাওঁ ভাপত দিয়া পিঠা, কিন্তু ইডলি ষ্টাইলত বনাম। এতিয়া ইডলি হয় নে ভাপত দিয়া পিঠা হয় সেইটো নাজানো, আৰু এতিয়া বনাম, আপোনালোকে চাই থাকিব ভিডিঅ'টি। এতিয়া এই পিঠা গুড়িখিনি ল'লোঁ। ইয়াত মই নাৰিকলখিনি দিম অকণমান। নাৰিকল অকণমান দিছোঁ, আধা মই আকৌ লাড়ু বনাবৰ কাৰণে থৈছোঁ। এইখিনি মিক্স কৰিম এতিয়া আমি। ইয়াতে আমি বেকিং পাউডাৰ অকণমান দিম, এচামুচ নহয় দেই, আধা চামুচ দিম। এতিয়া চেনি অকণমান, এচামুচো নহয় অকণমান দি দিছোঁ, কাৰণ আমাৰ নাৰিকলৰ পৰা মিঠা ওলায়, সেইবাবে আমি চেনি অকণমান কমকৈ দিওঁ। এতিয়া আমি এইখিনি ভালদৰে কচিম। অকণমান ডাঠ হোৱা যেন লাগিলে এতিয়া আমি এই তাজা মিল্ক গাখীৰ অকণমান দি দিম। হয়তো তাজা মিল্ক নহয়, আমুল গোল্ড হয়, লিকুইড গাখীৰ অকণমান দি দিছোঁ, যাতে অকণমান ভিজা ভিজা ভাৱ এটা হ'ব। ইয়াত দেখিছেনে? এনেকুৱা কৰি ল'লোঁ, গাখীৰ অকণমান দি ল'লোঁ, অকণমান ভিজা ভিজা হৈ আছে। এতিয়া আমি এইকেইটা ষ্টেপকেইটা এটলিষ্ট ইয়াত আমি অকণমান ৰিফাইন লগাই লৈছোঁ, যাতে আমাৰ এই পিঠাখিনি লাগি নধৰে। এতিয়া ইয়াতে অকণমান অকণমান দি দিম। দেখিছে এই ধুনীয়াকৈ ষ্টেণ্ডকেইটাত আমি পিঠাখিনি ধুনীয়াকৈ দি ল'লোঁ। ইয়াত আমাৰ একেবাৰতে আমি 12টাকৈ পিঠা বনাব পাৰিম। এতিয়া আমি কেৰাহী এখন পাতিলোঁ, তাত অকণমান পানী দি দিছোঁ, বেছি নাই দিয়া পানী। ইয়াতে এইটো বহাই দিম। এতিয়া বেছি সময় নহয়, 10 মিনিটতে আমাৰ পিঠা ৰেডি হৈ যাব। এতিয়া আমি ঢাকনখন লগাই দিম। একেবাৰে সহজ উপায়টো, আপোনালোকে যদি বনাই পোৱা নাই আপোনালোকে ট্ৰাই কৰিব পাৰে। হয়তো বহুতে ট্ৰাই কৰিছে এইটো। এতিয়া আমি গেছটো একেবাৰে কমাই দিম। এতিয়া বেছি নহয়, ক'লোৱে মই 10 মিনিটৰ পিছত আমাৰ পিঠা ৰেডি। দেখাই আপোনালোকক কেনেকুৱা হৈছে মোৰ পিঠাকেইটা। এতিয়া দেখুৱাম মোৰ পিঠা। এইয়া ৰেডি মোৰ পিঠা। এতিয়া আমি গেছটো অফ কৰি দিম। এয়া চাওক, পিঠা ৰেডি হৈ গ'ল। এতিয়া আমি চামুচ এখনেৰে ধুনীয়াকৈ এৰুৱাই লওঁ। এয়া ইয়াত লাগি নাযাবৰ বাবে আমি ৰিফাইন তেল অকণমান লগাই ল'ব লাগে। এয়া চাওক, মোৰ পিঠা ৰেডি। কি ধুনীয়া হৈছে দেখিবলৈ। দেখিব যেনেকুৱা ধুনীয়া, খাবলৈও তেনেকুৱা ধুনীয়া। এয়া আপোনালোকে চুজিৰেও বনাব পাৰে, বনাই চাব। মই কিন্তু চুজিৰে বনোৱা পিঠাটো বেছি খাই ভাল পাওঁ, কিন্তু আজি বিহু বুলি পিঠাগুড়িৰে বনাই দিলোঁ। এয়া নাৰিকল অকণমান থৈ দিছিলোঁ যে মই লাড়ু বনাবৰ বাবে। এতিয়া লাড়ু বনাবৰ বাবে যা যোগাৰ কৰিছোঁ। চেনি মই 4 চামুচ দিছোঁ, বেছি নাই দিয়া। আপোনালোকৰ মিঠাটো এতিয়া কিমান খায় আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। আৰু এই নাৰিকলটো কিন্তু মিঠা আছিলে, সেইকাৰণে ভাবিলোঁ চেনি বেছি নিদিলেও হ'ব নেকি। যদি দৰকাৰ হয় অকণমান পাছত দি দিম। আৰু এটা কথা মন কৰিছেনে, মই কেৰাহীত দিয়াৰ আগতে প্ৰথমে এই কাঁহীখনতে মই চেনি আৰু নাৰিকল মিক্স কৰি লৈছোঁ অকণমান ভালদৰে। এতিয়া দি দিছোঁ আমি নাৰিকল আৰু চেনি মিক্স কৰাখিনি।
আপোনালোকেতো গম পায় বনাই পাইছে হয়তো যে আমি নাৰিকল লাৰু কিমান ভাজিব লাগে কিমান দেৰি ভাজিব লাগে নেলাগে সেইটো কথা জানে আপোনালোকে যেতিয়ালৈকে এয়া ভাজি থাকোঁতে আমাৰ অকণমান তেল ভাগ এটা নোলায় তেতিয়ালৈকে আমি ভাজি থাকিম আৰু বগা কেৰাহীত বনালে বেছি ভাল হয় তেতিয়া আমাৰ লাৰুবোৰ ধুনীয়া বগা বগা হয় দেখিছেনে অকণমান আঠা আঠা হৈছে এনেদৰে চুই চাব অকণমান আঠা আঠা হৈছে এতিয়া মই কি কৰিম জানেনে মই অকল নাৰিকল লাৰু নবনাওঁ মই ইয়াত চুজি অকণমান মিক্স কৰি দিম ইয়াৰ দুটা কাৰণ আছে এটা কাৰণ হৈছে মই চুজি আৰু নাৰিকল লাৰুটো খাই ভাল পাওঁ আৰু এটা মেইন কাৰণ হৈছে মই অকল নাৰিকলেৰে লাৰু বনাব নোৱাৰোঁ মানে মোৰ পাকটো নুঠে লাৰু নহয়গৈ সেইকাৰণে মই চুজি অকণমান দি দিওঁ তেতিয়া লাৰুটো কৰিবলৈ মোৰ অকণমান সহজ হয় বেছি সময় নাভাজোঁ কাৰণ মই চুজিটো আগতেই অকণমান ভাজিয়ে থৈছিলোঁ সেইকাৰণে এই অকণমান সময় ভাজিয়ে আমি এতিয়া গেছটো অফ কৰি দিম এই লাৰুবোৰ কিন্তু আমি গৰমে গৰমে কৰিব লাগে দেই নহ'লে শুকাই যায় তেতিয়া পাকটো নুঠে আৰু এইখিনি চুজি দিয়া আছে আৰু অতি সোনকালে শুকাই যায় সেইবাবে মই আৰু মোৰ বৈ পুৰা একেবাৰে খৰখাদাকৈ লাডুকেইটা কৰি দিছোঁ মোৰ ধুনীয়া নাৰিকল আৰু চুজি লাৰু ৰেডি হৈ গ'ল এতিয়া খোৱাৰহে কথা চাই আছেনে আপোনালোকে ভিডিঅ'টি কেনেকুৱা পালে মোৰ লাৰু আৰু পিঠাৰ ৰেচিপি আপোনালোকেও ট্ৰাই কৰিব মই কেনেদৰে বনাইছোঁ তেতিয়াহ'লে কেনেকুৱা পালে আজি ভিডিঅ'টি চাই ক'ব আৰু আমাৰতো আজি গধূলি চাহৰ লগত খাবলৈ ৰেডি কৰিলোঁ আমি বিহু বুলিনো কিমান আৰু বিস্কুট খাম সেয়ে আজি বিহু বুলি আমি পিঠা আৰু লাৰু খাম নহয় জানো এতিয়া যাওঁ মই তুলসী পুলি ৰুম গৈ গধূলি চাকি বন্তি জ্বলাবৰ বাবে তেতিয়াহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টি কেনেকুৱা পালে কি কথা সকলোবোৰ জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ ভিডিঅ'টি চোৱাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে চাবলৈ পায় তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলো ভালে থাকক হাঁহি থাকক নমস্কাৰ